নমস্কাৰ, সকলোলৈ ধন্যবাদ। আজি 17 জুন 2021 তাৰিখে চিপাঝাৰ শিক্ষাখণ্ডৰ লোকৰাই CRCৰ অন্তৰ্গত দৰং জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত মালিবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল ক্ৰমে প্ৰধান শিক্ষক দীনেশ্বৰ দাস আৰু সহ শিক্ষক ৰহেশ্বৰ নাথে তেওঁলোকৰ শিক্ষা বিষয়াসকলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কোভিড প্ৰট'কলৰ নিয়ম অনুসৰি মধ্যাহ্ন ভোজনৰ খাদ্য সামগ্ৰীসমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি ধৰণে বিতৰণ কৰিছিল তাৰে এটি ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ। বলকচোন আমি সকলোৱে তেখেতসকলৰ এই খাদ্য সামগ্ৰী বিতৰণৰ ভিডিঅ'টো চাওঁ।